কবিতাৰ শিৰোনাম আমি গৈ থকা হলে ভাল আছিল। কবি বিতুপন শইকীয়া। বেলিৰ ফালে আছিল সেয়া আমাৰ শেষৰটো খোজ। বেলিৰ ফালে আছিল সেয়া আমাৰ শেষৰটো খোজ। তাৰ পাছতেই আজিলৈ ৰৈ নথকা কালি নিয়ৰবোৰ ঘঁহি লৈ সেয়া শেষ হৈ পৰিছিল। আমি থমকিব নালাগিছিল। আমাৰ বুকুত পচন্দ নৰিয়া কোনে পূৰ্ণতা লভে বিদায়ৰ লোধমা আখৰে আখৰে। ভিতৰখনক শুবলৈ দি দৌৰি জগাই থৈ অহা হৈছিল শামুকীয়া প্ৰেমৰ চৌহদ। ভিতৰখনক শুবলৈ দি দৌৰি জগাই থৈ অহা হৈছিল শামুকীয়া প্ৰেমৰ চৌহদ। লাল চাহৰ চুমুকত উঠি বহি পৰে কামিজৰ সি দিয়া বাওহাত। ৰৈ ৰৈ কিয় বয় নদী এই বুলি ক'বতো নোৱাৰি। ক'ত কি বাকী থাকিল সেয়া নাজানো, অথচ আমি গৈ থকা হ'লেই ভাল আছিল। ৰখাই থবতো নোৱাৰি কমা নোহোৱাকৈ এটা ঊৰ্ধ্ব কমা। এই আশাহত আশা সিপাৰে গৈ থকা পথ উপপথ। তেন্তে আমি কিয় ৰুদ্ধ হলো? আমি গৈ থকা হ'লেই ভাল আছিল। ঔৰ তলত শালিৰ ঠোকে সেন্দুৰ পিন্ধি উৰণি লয়। ঔৰ তলত শালিৰ ঠোকে সেন্দুৰ পিন্ধি উৰণি লয়। অলপ আগতে আমি যি কথা পাতি আছিলোঁ সেয়া বন ফৰিঙেও শুনিছিল। কথাবোৰতো থমকি ৰোৱা নাছিল। আমি গৈ থকাটোৱেই নিৰন্তৰ আছিল আৰু বাকীবোৰ অবান্তৰ। ভাল পোৱাটো আজব কাৰবাৰ, নতুবা কোন কাৰ? আপুনি মোৰ নে মই আপোনাৰ? হেপেৰি পতা বেলিয়েও আমাৰ বাবে থমকি ৰৈছিল। নগোৱা গানৰ সুৰ, কত ৰহস্য, কত মিছিল। আমি গৈ থকাটোৱেই ভাল আছিল। কবি বিতুপন শইকীয়াৰ কবিতাটো আবৃত্তিৰ প্ৰয়াসেৰে আপোনালোকলৈ আগবঢ়াই দিলে বাস্তৱ বৰাই। ধন্যবাদ।